দাদা? মোৰ ৰাৱণৰ। ৰাৱণৰ ন? আৰু কোনখন গাঁৱৰ? আমাৰ উদ্ধৱৰা চুক। বিৰাট ভাল লাগিছে। থেংক ইউ। গুড মৰ্ণিং ডিয়াৰ ফ্ৰেণ্ডছ। এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু আমি লিমন, সুমন, সেয়া বেবী বাইদেউ চব মইনা আমি চব আহিছোঁ। ক'ত আহিছোঁ? বাৰেচহৰীয়া ভাওনা চাবলৈ। আজি যে দ্বিতীয় দিন বাৰেচহৰীয়া ভাওনা। তুমি মানে হাঁহি আছে বৰ। তো জাগীৰ ৰোডত আমি এখন হোটেলত খাবলৈ ৰৈছোঁ আৰু চিধা বাৰেচহৰীয়া ইয়াৰ পৰা গৈ চিধা বাৰেচহৰীয়া ভাওনা দেখুৱাম। বাৰেচহৰীয়া ভাওনা চাব আহি আছোঁ। লিমনে গাড়ী চলাই আছে, সুমনক অলপ ব্ৰেক দিছে। পুৰা এনজয় কৰি আহি আছোঁ আমি গোটেই ৰাস্তাটো। নমস্কাৰ, শুভ সন্ধ্যা জনালোঁ সকলোকে। আৰু আজি আহিছিলোঁ বাৰেচহৰীয়া ভাওনা চাবৰ কাৰণে আমাৰ জামুগুৰিহাটত 226 বছৰীয়া বাৰেচহৰীয়া ভাওনা। বলক বাৰেচহৰীয়া ভাওনা চাবলৈ যাওঁ। এয়া বাৰেচহৰীয়া ভাওনা পাই গৈছোঁহি, পেণ্ডেল পাই গৈছোঁহি। বহুত দূৰ খোজকাঢ়ি আহিলোঁ, 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু আহি এতিয়া আচল জেগা পাইছোঁহি। এয়া বাৰেচহৰীয়া ভাওনাৰ পেণ্ডেল পাই গ'লোহি আমি। এয়া দুইটা সখী আৰু বাৰেচহৰীয়া ভাওনাত পানী যোগান ধৰি আছে। দুইটা সখী ন বিতুপা? লাগি থাকা পানী যোগান, এইটো পানী যোগান কেন্দ্ৰ। এয়া গামোচা কিহৰ কাৰণে থৈছ? অঁ ভাওনা বিচাৰক ন? কম্পিটিশ্যন হ'ব ন ভাওনা? অঁ এয়া ভাওনা বিচাৰকৰ কাৰণে এইবিলাক গামোচা সজাই থৈছে। এয়া আমাৰ জোল থিয় হৈ আছে ওচৰত। জানক লগ পালোঁ দেই, বাৰেচহৰীয়া ভাওনা যাম। কিহত লাগি আছে? লাগি আছে আমাৰ জান। নিজৰ ফালে কৰিম নে তই এফালে কাম? নিজৰ ফালে এয়া এজনী অকলে অকলে ঘূৰি আছে, মোক বিচাৰি আছে নেকি? এয়া প্ৰদৰ্শনী ইফালে চব চাৰিওফালে ভিৰ লাগি আছে। পাপৰি হয়নে? এয়া পাপৰি মনপা ধুনীয়াকৈ প্ৰদৰ্শনী কৰি ৰাখিছে। চাহ খাই আছোঁ, পাপৰি মনপাত দি। সঁচাকৈ বহুত টেষ্টি। একাপ খাই হেঁপাহ পলোৱা নাই, আৰু খাব মন আছে। ইমান মানুহ বাৰেচহৰীয়া ভাওনাত। ইয়াতে এতিয়া ভাওনা আৰম্ভ হ'ব। ভাওনাত আমাৰ খুৰা ধৰ্মেশ্বৰ খুৰা আৰু খুৰাহঁতক লগ পালোঁ। খুৰা কওকচোন, আজি আমাৰ কি ভাওনা হ'ব ইয়াত? আমাৰ আজি ইয়াত 21 নম্বৰ খলাত প্ৰহ্লাদ চৰিত্ৰ ভাওনা। আজি প্ৰহ্লাদ চৰিত্ৰ হ'ব ন? অঁ কি ভাওনা ল'ব দাদা? মোৰ ৰাৱণৰ ন? আৰু কোনখন গাঁৱৰ? আমাৰ উদ্ধৱৰা চুক। বিৰাট ভাল লাগিছে। থেংক ইউ। ভাওনা চাবৰ কাৰণে ময়ো ভাওনাৰ পেণ্ডেলত ৰখি আছোঁ। ইয়াতে 21খন ভাওনা আজি একেলগে আৰম্ভ হ'ব আৰু এয়া বাৰেচহৰীয়া ভাওনাত আজি উপস্থিত হৈছোঁ। সঁচাকৈ খুব ভাল লাগিছে। 226 বছৰৰ বাৰেচহৰীয়া ভাওনা। এয়া আমাৰ মাননীয় চতিয়া সমষ্টিৰ বিধায়ক মহোদয় উপস্থিত আছে, লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে। তেখেতলোকক এয়া আজি সম্বৰ্ধনা জনাইছে এই অনুষ্ঠানত বাৰেচহৰীয়া ভাওনাত। এয়া একেদৰে 21খন খোলাত গায়ন বায়ন ওলাইছে। এইটো 21 নম্বৰ খোলা। এনেকৈ 1ৰ পৰা 21 নম্বৰলৈকে গায়ন বায়ন ওলাইছে আৰু গোটেইখিনি দেখুওৱাটো সম্ভৱ নহয়। মই যিহেতু একে ঠাইতে থিয় হৈ আছোঁ, চাই যাওকচোন যিমানখিনি দেখুৱাব পাৰোঁ মই। এয়া 226 বছৰীয়া ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ এয়া প্ৰথম কাৰ্যসূচী। এয়া গায়ন বায়নসকল তেওঁলোকে এটা খোলাৰ পৰা আন এটা খোলালৈ ঘূৰি আছে, যাক ভেড়াপাত বুলি কোৱা হয়। আৰু সঁচাকৈ চাই অভিভূত হৈছোঁ। গোটেই অসমবাসী ৰাইজে এয়া এই অনুষ্ঠানটো নিউজ চেনেলটোতে চাগে চাই আছে। আজি মই য'ত নিজে উপস্থিত আছোঁ, সঁচাকৈ মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ। মই জামুগুৰিহাটৰ জীয়ৰী হিচাপে এই অনুষ্ঠানটোত আজি মই নিজে থাকিবলৈ পাই সঁচাকৈ বহুত খুশি। প্ৰহ্লাদ চৰিত্ৰ ভাওনাৰ আজি সূত্ৰধাৰী প্ৰৱেশ কৰিছে। এয়া তেনেই অকণমান সৰু ল'ৰা। এয়া আজি ভাওনা আৰম্ভ হৈছে। ইয়াতে
21খন ভাওনা হৈছে একেলগে। সীতাহৰণ বালিবধ, প্ৰহ্লাদ চৰিত্ৰ, কৰ্ণ পৰ্ব, এনেকৈ বহুত ভাওনা আৰম্ভ হৈছে, যিবিলাক ভাওনাৰ নাম মই আচলতে কৈ শেষ কৰিব নোৱাৰোঁ। আৰু 21খন খোলা মোৰ ঘূৰিবৰ কাৰণে মোৰ বাবে সম্ভৱ নহয়। যিখিনি পাৰিছোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি গৈ আছোঁ। আমি ঘূৰি আহিলোঁ, গাড়ী নাই, খোজকাঢ়ি যাম এতিয়া। বাৰেচৰীয়া ভাওনা আজি চাই পেলাই ঘূৰি আহি আছোঁ, আৰু গাড়ী নাই, খোজকাঢ়ি আহি আছোঁ। ইয়াৰ পৰা 1 কিলোমিটাৰ যাব লাগিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ, আকৌ অহাকালি লগ পাম। বাই বাই, গুড নাইট।